প্ৰথম উশাহটো দেউতাকৰ ঘৰত আৰু শেষৰ নিশ্বাস স্বামীৰ ঘৰত ল'বলগীয়া হয়। ছোৱালীৰ জীৱন কি অদ্ভুত নহয়নে? কি আজব দুনিয়া। মন্দিৰ মছজিদত আমি ভগৱান আল্লাহৰ ওচৰত ভিক্ষা মাগিবলৈ যাওঁ, অথচ বাহিৰত আমাৰ পৰা ভিক্ষা খোজা ভিক্ষাৰীজনক ঘূৰিয়েই নাচাওঁ। কেয়াৰ সকলোৱে কৰে, কোনোবাই টেক কেয়াৰ আৰু কোনোবাই ডন্ট কেয়াৰ। যেতিয়া কোনোবা অসহায় হৈ পৰে, গোটেই পৃথিৱীখন স্বাৰ্থপৰ হৈ যায়। ভাল পোৱাজন বিশ্বাসী হ'লে অকলশৰে থাকিও প্ৰেমক অনুভৱ কৰিব পাৰি, আৰু যদি বিশ্বাসেই নাথাকে তেন্তে লগত থাকিও অকলশৰীয়া যেন লাগিব। প্ৰেম যদি কেৱল চেহেৰাৰ লগত হ'লেহেঁতেন, ভগৱানে কেতিয়াও হৃদয় নবনালেহেঁতেন। আপোনাৰ পৰা কোনোবা আঁতৰি গৈছে, তাক চিন্তা বা দোষ নকৰিব, কিয়নো জীৱনলৈ সঁচা এজন আহিবৰ বাবে মিছা মানুহবোৰ আঁতৰি যোৱাটো খুবেই প্ৰয়োজন। মোতকৈ ধুনীয়া এজনতো পাই যাবা, কিন্তু যেতিয়া এখন সঁচা হৃদয়ৰ কথা আহি পৰিব, তেতিয়া তুমি হাৰি যাবা।